নমস্কাৰ, মই শশাংকজ্যোতি চৌৰীয়া। আমাৰ সমাজত নিজ ঘৰৰ ছোৱালী এজনী বেলেগ এখন ঘৰলৈ উলিয়াই দিওঁ, ঠিক একেদৰে বেলেগ এখন ঘৰৰ ছোৱালী এখন ঘৰলৈ বোৱাৰী কৰি আনো। কিন্তু বোৱাৰী কৰি অনাৰ পিছত সেই ছোৱালীজনী কিয় অৱহেলিত হ'ব লগা হয়? এতিয়া সাজপাৰৰ ক্ষেত্ৰত দেখা যায় যে আপোনাৰ বোৱাৰীজনীয়ে যদি কিছুমান পশ্চিমীয়া সংস্কৃতিৰ সাজপাৰ পৰিধান কৰে তেতিয়াহ'লে আপোনালোকে বেয়া পায়। কিন্তু আপোনাৰ ছোৱালীজনীয়ে যদি বিয়া হোৱা ঘৰখনত যদি কিছুমান পশ্চিমীয়া সংস্কৃতিৰ সাজপাৰ পৰিধান কৰে তেতিয়াহ'লে আপোনালোকৰ ক'ব লগা একোৱেই নাথাকে। একেদৰে কাম বনৰ ক্ষেত্ৰতো আপোনাৰ ছোৱালীজনীয়ে কৰা কামবোৰত আপোনালোকে দুখ বিচাৰি নাপায়, কিয়নো সেই কামটো আপুনিয়ে আপোনাৰ ছোৱালীজনী ঘৰত তেনেদৰে কৰিবলৈ শিকাইছিল। কিন্তু যদি সেই একে পৰিণামৰ কামটো যদি আপোনাৰ বোৱাৰীয়ে যদি আপোনালোকৰ বিয়া হোৱা ঘৰখনত কৰে তেতিয়াহ'লে আপোনালোকে কিন্তু ভুলৰ নেওতাখন সদায় গায়ে থাকে। এতিয়া কিছুমান ঘৰৰ গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ বোৱাৰী মতামত লোৱাটো আপোনালোকে গ্ৰহণযোগ্য বুলি নাভাবে, কিন্তু আপোনালোকৰ ছোৱালীৰ ক্ষেত্ৰততো সেইটো হোৱাটো আপোনালোকে নিবিচাৰে। এতিয়া শিক্ষাৰ ক্ষেত্ৰতো দেখা যায় যে কিছুমান ছোৱালীয়ে আনুষ্ঠানিক শিক্ষা সমাপ্ত নকৰাকৈয়ে উপযুক্ত সময়ত বিয়া হোৱা দেখা যায়, আৰু বিয়া কৰাই নিয়া ঘৰখনেও প্ৰতিশ্ৰুতি দিয়ে যে বিয়াৰ পিছতো পঢ়িব পাৰিব, কিন্তু সেই প্ৰতিশ্ৰুতি হৈয়ে থাকে। একেদৰেই বোৱাৰী এজনীয়ে চাকৰি বাকৰি কৰাৰ ক্ষেত্ৰতো বিয়া হৈ যোৱা ঘৰখনে কিছু ক্ষেত্ৰত বাধা আৰোপ কৰে, যিটোৱে নেকি ছোৱালীজনী নিজৰ ঘৰখনৰ মাক দেউতাকৰ মনত আৰু ছোৱালীজনীৰ মনত অশান্তিৰ সৃষ্টি কৰে। এতিয়া প্ৰত্যেক মাক দেউতাকে নিজৰ ছোৱালীজনীক এখন আৰ্থিকভাৱে সবল ঘৰ এখনলৈ বিয়া দিব বিচাৰে, কিন্তু বিয়া হোৱাৰ পিছত দেখা যায় যে সেই ঘৰখনৰ কিছুমান অহংকাৰী মনৰ মানুহে ছোৱালীজনীৰ ঘৰখনক লৈ কিছুমান কটু বাক্য শুনাই থকা দেখা পোৱা যায়। কিন্তু আপোনাৰ ছোৱালীজনীও আন এখন ঘৰৰ বোৱাৰী। আজি আপুনি আপোনাৰ বোৱাৰীজনীক যেনেকুৱা ধৰণে ব্যৱহাৰ কৰিছে, আপোনাৰ ছোৱালীজনীও চাগে সেই বিয়া হোৱা ঘৰখনত তেনেকুৱা ধৰণে কিছুমান ব্যৱহাৰৰ সন্মুখীন হৈছে। আজি আপোনাৰ ব্যৱহাৰৰ বাবে আপোনাৰ বোৱাৰীজনীয়ে যেনেধৰণৰ যাতনা বা সমস্যাত ভুগিছে, আপোনাৰ ছোৱালীজনীও চাগে সেই বিয়া হোৱা ঘৰখনত তেনেকুৱা ধৰণৰ যাতনা বা সমস্যাতেই পৰিছে। বিকজ অফ কৰ্মা, আপুনি যেনেকুৱা কাম কৰে আপুনিও তেনেকুৱা ধৰণৰ ফলাফলেই পাব। আপোনাৰ বোৱাৰীজনীও আন এখন ঘৰৰ জীয়ৰী। আপোনাৰ বোৱাৰীজনীকো আপুনি আপোনাৰ ছোৱালীৰ দৰে মৰম কৰক, বোৱাৰীজনীও আপোনাক সন্মান আৰু মৰম সমানে যাচিব। ছোৱালী এজনী বোৱাৰী হোৱাৰ আগতে এগৰাকী মানুহ, কাৰণ প্ৰত্যেক মানুহৰে কিছুমান সপোন থাকে। আমি সেই সপোনবোৰ শোষণ কৰিব নালাগে, সেই সপোনবোৰ বাস্তৱত পূৰণ কৰিবলৈ আমি তেওঁলোকক উৎসাহে যোগাব লাগে। ধন্যবাদ।